নমস্কাৰ বন্ধুসকল, আজি আকৌ আহিলো এটা নতুন বিষয়ৰ ওপৰত ভিডিঅ' এটা বনাবলৈ। আজি বিষয়টো হৈছে AEPDS আধাৰ ইনেবল পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেম, চমুকৈ আমি AEPDS বুলি কওঁ, যিটো সাধাৰণতে আমাৰ ব্যৱহাৰ হয় ৰেচন কাৰ্ডৰ ক্ষেত্ৰত। বিশেষকৈ FPS যিসকল এজেণ্ট আছে, যিসকল আমাৰ ৰিটেইলাৰ আছে, ৰেচন ৰিটেইলাৰ, সেইসকলে এইটো বেছিকৈ ইউজ কৰে ৱেবছাইটটো। বিশেষকৈ যেতিয়া তেওঁলোকে অফলাইনৰ ডাটাখিনি ছাবমিট কৰিব লগা হয়, তেতিয়া আমাৰ এই ৱেবছাইটটো বিশেষকৈ প্ৰয়োজন হয়। আজি বিষয়টো হৈছে যিসকল এজেণ্টে অফলাইন চাউল বিতৰণ কৰিছিলে, কেইখন কাৰ্ড অফলাইন দিছিল, কিমান কেজি চাউল অফলাইন দিছিল আৰু কিমান কেজি চাউল অনলাইন দিছিলে, সেই হিচাপটো উলিয়াবৰ কাৰণে এই ৱেবছাইটটো সাধাৰণতে ব্যৱহাৰ কৰোঁ। আধাৰ ইনেবল পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেম। বহুতেই হয়তো জানে এই ৱেবছাইটটোৰ বিষয়ে আৰু বহুতেই নাজানে। এতিয়া যিসকলে জানে সেইসকলে ভিডিঅ'টো ইগন'ৰ কৰক, আৰু যিসকলে নাজানে সেইসকলে ভিডিঅ'টো গুৰুত্ব দি পেলাই চাবলৈ চেষ্টা কৰক। আজি মই সকলো পুংখানুপুংখভাৱে আপোনালোকক দেখুৱাম যে আধাৰ ইনেবল পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেম এই ৱেবছাইটটো ব্যৱহাৰ কৰি কেনেকৈ আমি অফলাইন চাউল দিয়া সেই কাৰ্ডকেইখনৰ ডিটেইলছটো আমি উলিয়াব পাৰোঁ। হয়, আমি AEPDS ৱেবছাইটটোত ডাইৰেক্ট গৈ পেলাই আমি কোনকেইখন কাৰ্ড অফলাইন দিলোঁ সেই তাতো আমি উলিয়াবলৈ অলপ কষ্ট হয়, কিন্তু আমি কেইখন কাৰ্ড অফলাইন দিলোঁ আৰু কিমান কেজি চাউল অফলাইন দিলোঁ, কিমান কেজি চাউল অনলাইন দিলোঁ, কিমান পাৰ্চেণ্ট আমি ৰেচন ডিষ্ট্ৰিবিউচন কৰিলোঁ, কিমান পাৰ্চেণ্টেজ আমাৰ ৰেচন ডিষ্ট্ৰিবিউচন হৈছে, সেই সকলোখিনি আমি ডাটা AEPDS ৱেবছাইটটোৰ জৰিয়তে উলিয়াব পাৰোঁ। গতিকে বন্ধুসকল, আহক ভিডিঅ'টোলৈ আমি যাওঁ। এতিয়া কেনেকৈ কৰিব পৰা যায় কামখিনি আপোনালোকক মই দেখুৱাম। প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইল বা লেপটপ বা ডেস্কটপত গুগল ক্ৰমটো অ'পেন কৰি ল'ব। এইখিনিতে আৰু এটা কথা কওঁ, এই ৱেবছাইটটো মোবাইলৰ জৰিয়তে ধুনীয়াকৈ কৰিব পাৰি, আমাৰ স্মাৰ্টফোনতো ধুনীয়াকৈ কৰিব পৰা যায়, কোনো প্ৰব্লেম নাই। IMPDS ৱেবছাইটৰ দৰে এনেকুৱা নহয় যে এইটো কৰিবলৈ অসুবিধা হ'ব। গতিকে আহক বন্ধুসকল, মই দেখুৱাম এতিয়া কেনেকৈ কৰিব পৰা যায়। প্ৰথমতে আপোনালোকে আপোনালোকৰ গুগল ক্ৰম ৱেবছাইট অ'পেন কৰিব। অ'পেন কৰি ইয়াতে টাইপ কৰিব AEPDS। ইয়াত দেখিছে মই AEPDS টাইপ কৰি দিছোঁ। টাইপ কৰাৰ লগতে ওলাই আহিছে AEPDSassam.gov.in। এইটো লাহেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগতে দেখিছে আপোনালোকে প্ৰথমতেই ওলাই পৰিছে AEPDS আছাম। এতিয়া এই AEPDS আছামত ক্লিক কৰি দিয়ক। নেটটো অলপ শ্ল', নহ'লে এইটো বহুত সোনকালে ওলাই যায়। এইটো দেখিবলৈ পাইছে আপোনালোকে, AEPDS আছাম ৱেবছাইটটো অ'পেন হৈ গ'ল। এতিয়া আপোনালোকে সেই কাৰ্ডকেইখনৰ কোনকেইখন কাৰ্ড, কিমান কেইখন কাৰ্ড আপোনালোকে অফলাইন দিলে সেইটো কেনেকৈ চাব। সেইটো চাবলৈ হ'লে ওপৰত দেখিছে ইয়াত MIS, FPS, চেলছ। এই চেলছত আহিব। চেলছত আহি পেলাই স্কিম ৱাইজ চেলছ, এইটো দেখিছে স্কিম ৱাইজ চেলছত লাহেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে দেখিছে ডিষ্ট্ৰিবিউচন মান্থ ওলাইছে, আপুনি কোনটো মাহত ডিষ্ট্ৰিবিউচন কৰিছিল সেইটো চাব বিচাৰে যদি
এটা মাহটো ওলাই গৈছে ডিসেম্বৰ মাহ যেহেতু চলি আছে গতিকে অটোমেটিক এটো ডিসেম্বৰ মাহ ওলাই গৈছে আপোনালোকে ইয়াত নিজে সিলেক্ট কৰি ল'ব পাৰে কোনটো মাহৰ চাব বিচাৰে মই ডিসেম্বৰ মাহটোৱে নেদেখুৱাও নৱেম্বৰ মাহটো দেখুৱাম ডিস্ট্ৰিবিউশন এৰিয়া 2024 ঠিকে আছে allotted month এটোটো আপোনালোকে যোনটো মাহৰ চাই মানে যোনটো মাহৰ ডিস্ট্ৰিবিউশন মান্থ সিলেক্ট কৰে allotted monthটো সেই মাহটোৱে সিলেক্ট কৰিব কোৰিয়াত ইয়েৰটো হৈ আছে কমোডিটিত আপোনালোকে দুটা অপচন দেখিবলৈ পাব পিএম ৰাইস আনটা ৰাইস এই পিএম ৰাইসটো নালাগে ৰাইসটোত ক্লিক কৰিব ক্লিক কৰি সাবমিট কৰি দিব মই লাহে লাহে বুজাই আছো আপোনালোকে লাহে লাহে চাই যাওক ধুনিয়াকৈ শিকি যাব এতিয়া লিখিছে স্কিম ওয়াইজ সেলস ফৰ ৰাইস ডিস্ট্ৰিবিউশন নৱেম্বৰ 2024 allotted নৱেম্বৰ 2024 ডিস্ট্ৰিবিউশন আৰু নৱেম্বৰ allotted নৱেম্বৰ মাহৰ 2024 চনৰ স্কিম ওয়াইজ সেলসৰ ডাটাখিনি ওলাব ডিস্ট্ৰিক্ট খিনি ওলাইছে আপোনালোকৰ যোনখন ডিস্ট্ৰিক্ট হয় ইয়াত সিলেক্ট কৰিব মই মোৰ ডিস্ট্ৰিক্ট যেহেতু নগাঁও মই নগাঁওটো ইয়াত সিলেক্ট কৰি দিছো সিলেক্ট কৰাৰ লগে তলতে আকৌ ওলাই গল নগাঁওৰ স্কিম ওয়াইজ সেল ফৰ ৰাইস ডিস্ট্ৰিবিউশন নৱেম্বৰ 2024 allotted নৱেম্বৰ 2024 ইয়াতে আকৌ আহিবলে মই নগাঁওটো সিলেক্ট কৰি দিলো সিলেক্ট কৰাৰ লগে তলফালে আহক আহা লগে লগে দেখিছে নগাঁও ডিস্ট্ৰিক্টৰ যিমানখিনি এফপিএছ আছে মানে ফেয়াৰ প্ৰাইস সব পৰ যিখিনি মানে এজেন্ট আছে সেই এজেন্টৰ আইডি খিনি ওলাই গৈছে গোটেই নগাঁও ডিস্ট্ৰিক্টৰ আপোনালোকে যিখন ডিস্ট্ৰিক্ট সিলেক্ট কৰে সেই ডিস্ট্ৰিক্টখনৰ যেনেকৈ ওলাই যাব এতিয়া আপুনি কোনজন এজেন্টৰ নৱেম্বৰ মাহৰ অফলাইন দিয়া কাৰ্ড কিমান দিছিলে সেইখিনি চাব বিচাৰে এইটো যে সাৰ্চ বক্স দেখিছে ইয়াত টাইপ কৰি দিয়ক এজেন্টজনৰ আইডিটো মই এটা আইডি টাইপ কৰি দিছো টাইপ কৰি দিয়াৰ লগে আপোনালোকে দেখিবলৈ পাইছে ইয়াত ধুনিয়াকৈ ওলাই আহিছে তলৰ ফালে নগাঁও স্কিম ওয়াইজ সেলস ফৰ ৰাইস ডিস্ট্ৰিবিউশন নৱেম্বৰ 2024 allotted নৱেম্বৰ 2024 এইটো এজেন্ট আইডি মাৰি দিছো মই মাৰি দিয়াৰ লগে তেখেতৰ টোটেল এৱাই এই ওপৰত দেখিছে যে এৱাই এখিনি এই বক্সত এৱাই কাৰ্ড খিনি শো কৰিব আৰু পিএইচএইচ আছে যে প্ৰায়োৰিটি কাৰ্ড এখিনিত প্ৰায়োৰিটি কাৰ্ড খিনি শো কৰিব এটা তেখেতৰ এই এজেন্টজনৰ এৱাই কাৰ্ড আছে 26 খন তেখেতে অনলাইনত বিতৰণ কৰিলে 25 খন কাৰ্ড মানে এখন কাৰ্ড তেওঁ অফলাইন দিব লগা হ'ল এভেল কুইন্টলটো ওলাই গৈছে কিমান মানে কুইন্টল অনলাইন দিলে আৰু প্ৰায়োৰিটি কাৰ্ড দেখুৱাই আছে ইয়াত 111 খন অনলাইনত বিতৰণ কৰিলে 108 খন আৰু এভেল কোৱান্টিটি এটো আৰু এভেল এটো পাৰ্সেন্টেজটো 97.30% হৈছে তেখেতে মানে প্ৰায়োৰিটি কাৰ্ড অনলাইন দিয়া 97.30 এটো পাৰ্সেন্টেজ কিমান শতাংশ মানে তেখেতে প্ৰায়োৰিটি কাৰ্ড অনলাইনত দিলে ঠিক তেনেকৈ এই এৱাই বক্সটোত পাৰ্সেন্টেজ 96.15 মানে কিমান কুইন্টল চাউল মানে পাৰ্সেন্টেজটো কিমান অনলাইন দিলে এৱাই কাৰ্ডৰ এটো মানে হেতু পাৰ্সেন্টেজটো এতিয়া এই টোটেলৰ ঘৰত আছে টোটেল তেখেতে কিমানখন এৱাই আৰু প্ৰায়োৰিটি কাৰ্ড মিলাই টোটেল কিমানখন কাৰ্ড তেওঁ অনলাইন বিতৰণ কৰিলে হেয়া হৈছে 133 টোটেল কাৰ্ড তেখেতৰ 137 এৱাই আৰু প্ৰায়োৰিটি কাৰ্ড মিলাই টোটেল কাৰ্ড 137 আৰু অনলাইন বিতৰণ কৰিলে 133 মানে তেওঁ 4খন কাৰ্ড অফলাইন বিতৰণ কৰিলে এখন ধৰিলগিয়া এৱাই আৰু 3খন কাৰ্ড প্ৰায়োৰিটি তে গুটেইখিনি কাৰ্ড আৰু চাউলৰ পাৰ্সেন্টেজটো ইয়াত ওলাই গৈছে 97.08 মানে তেখেতৰ চাউল বিতৰণ কৰা পিছে তেখেতে চাউল বিতৰণ কৰা আৰু কাৰ্ড অনলাইন দিয়াৰ টোটেল পাৰ্সেন্টেজটো হৈছে এইটো 97.8
গতিকে ভিডিঅ'টো এইটোৱে আছিলে মই আশা কৰোঁ আপোনালোকে ভালদৰে বুজি পালে বহুত লাহে লাহে কথাখিনি কৈছোঁ আপোনালোকে বুজি পোৱাকৈ গতিকে ভিডিঅ'টো যদি ভাল লাগিলে আৰু যদি কিবা খোকোজা আছে আপোনালোকৰ জানিবলগীয়া আছে মোক কমেণ্ট ছেকশ্যনত প্ৰশ্নবোৰ সুধিবলৈ নাপাহৰিব মই লাগিলে নেক্সট ভিডিঅ'টোত আৰু ভালকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ আহোঁ নেক্সট এটা সুন্দৰ ভিডিঅ' লৈ আহিম ধন্যবাদ